যদি কোনোবা গোটৰ মানুহে আমাৰ ভিডিঅ'টো চাই আছে তেন্তে ক'বচোন আপোনালোকেও এনেকুৱা কৰিছে নি মানে শপত গ্ৰহণ অনুষ্ঠান। তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল মছফিকাছ ফান। আজি আমি আহিছিলোঁ ইয়াতে ইলেকশ্যনৰ মানে শপত গ্ৰহণ অনুষ্ঠান এটা আমি অনুষ্ঠিত কৰিছিলোঁ গোটৰ মানুহখিনি, আৰু ইয়াতে আমাৰ শপত গ্ৰহণ অনুষ্ঠান হৈ গ'ল। আপোনালোকেও দেখিব পাব ধুনীয়াকৈ। আৰু এতিয়া নাগৰিকসকলে গণতন্ত্ৰৰ ওপৰত অৱস্থা ৰাখি ইয়াৰ দ্বাৰা আমাৰ দেশখনৰ গণতান্ত্ৰিক পৰম্পৰা আৰু মুক্ত স্বচ্ছ তথা শান্তিপূৰ্ণ তথা প্ৰতিটো নিৰ্বাচনৰ অটুট ৰাখিবলৈ আৰু প্ৰতিটো নিৰ্বাচনতে নিৰ্ভয় তথা ধৰ্ম বৰ্ণ জাতি সম্প্ৰদায় ভাষা বা আন ভোটদান কৰিবলৈ শপত ল'লোঁ। আপুনি আপোনালোকে পটাপট ফটো মাৰি গুচি গৈছে আৰু কথা ক'বলৈ আহিছে। হা, মেখেলা পিন্ধি মানুহে এইবিলাক কাম কৰে। কিহৰ পইচা? আপোনাৰ 10,000 দিম বাৰু, ৰ'ব। আৰু এতিয়া মানে চব মানুহ গুচি গ'ল আৰু আমি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ইয়াত ফচি গ'লোঁ। ইয়াত লিখিত লিখিছ? হাত বিষাইছে নেকি? মানে বহুত কষ্ট। আৰু এতিয়া অলপ মই লিখিবলগীয়া হৈছে, মানে তাই বহুতখিনি লিখিলে, ভাবিলোঁ মই অলপ লিখি দিওঁ বুলি। মোৰ ভুল হৈ গৈছে ন আকৌ? কি হ'ব? কি ভুল হৈছে? নহয়, কটাকটি হ'লে কিবা হ'ব নি? নেকাটিবি। একো নকৈ থাক, গাইছে মোৰ কথা চব জানে। কাটি দিওঁ নেকি? কিটো? ইয়াৰ কিবা এটা ভুল হৈ গ'ল। দে ধৰ, তই লিখ। কি কৰিম মই? কাটি দে সেইটো। অঁ, হবি শেষ। বিচাৰে কামুৰিলে, বিচাৰে নেকামুৰে ন, ডাকেহে বেয়া। আমি ক'ৰবাত বহি লিখিব লাগিছিলে জানো নে? আমাৰ কষ্ট হৈছে। কৈ আমাৰ ঘৰলৈ সেইখনত লিখিম বল, বহি হয় নি? সবিশেষৰ বাবে প্ৰচেডিং লিখিব দিছে মানে আমাক, প্ৰচেডিং। কি যে দিয়ে নহয় এইবিলাক। যদি কোনোবা গোটৰ মানুহে আমাৰ ভিডিঅ'টো চাই আছে তেন্তে ক'বচোন আপোনালোকেও এনেকুৱা কৰিছে নি মানে শপত গ্ৰহণ অনুষ্ঠান সভা এখন অনুষ্ঠিত কৰিছে নি, জনাব।